Hey guys, welcome back to my channel Assam Bindas Family. বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছো। আহিবতো সদায় মন যায় কিন্তু নোৱাৰো, নিজৰো কিছুমান মানে প্ৰবলেম থাকে আৰু জীৱনটোত কি হৈ আছে কি নাই হৈ একো ধৰিব পৰা নাই। বহুত বেছি দিনকাল বেয়া চলি আছে মোৰ, এই বছৰটোৱে চাগে বেয়া। আপোনালোকেতো ভিডিঅ'ত গম নাপায় ন কি বেয়া চলি আছে কি নাই। সকলোখিনি ভালখিনিয়ে দিয়া হয়, বেয়াখিনি দিয়া নহয় আৰু প্ৰয়োজনীয়তাবোধ কৰা নাই আচলতে বেয়াখিনিও শ্বেয়াৰ কৰিবলৈ, যিহেতু ছাবস্ক্ৰাইবাৰ এতিয়া বহুত বেছি কমি আছে আৰু যেতিয়া সকলোৱে বিচাৰিব যে মোৰ জীৱনটোত কি হৈছে কি নাই হোৱা জানিবৰ কাৰণে, তেতিয়া দিবলৈ মন যায়। গতিকে তেতিয়া দিলোঁ হয় আৰু ইমান গুৰুত্ব দিয়া নাই দিব লাগে বুলি, কিন্তু বহুত বেছি বেয়া চলি আছে। আজি 3 মাহ 4 মাহমান আগত 5 মাহমান হ'ল চাগৈ স্কুটিৰ পৰা পৰি এখন হাত পুৰা মানে হেৰি হৈ গৈছিলে। এতিয়া ভাল হ'ল বাৰু, সেইটো মোৰ ভিউৱাৰ্ছসকলে নাজানে। সেইবিলাক শ্বেয়াৰ কৰিবলৈ থাকি যায় আৰু যেতিয়া সেইবিলাক হয় তেতিয়া মন বহুত বেছি বেয়া হৈ থাকে, বহুত চিন্তা আহে মনলৈ। গতিকে সেইবিলাক শ্বেয়াৰ কৰিব একেবাৰে থাকি যায়। আৰু যেতিয়া তোমালোকে সকলোৱে বিচাৰিবা যে মোৰ জীৱনত কি হৈ আছে কি নাই হোৱা সকলোবিলাক জানিবৰ কাৰণে, তেতিয়া নিশ্চয় দিম সকলোবিলাক। আৰু লগতে ৰিচেণ্ট মোৰ এমাহ কমপ্লিট হোৱাই নাই, বহুত বেয়া এটা দুৰ্ঘটনা হ'ল, যিটো মানে এতিয়াও মোৰ মনৰ পৰা ভয় আঁতৰাই নাই। চাবলৈ গ'লে কিছুমানে ক'ব একো নহয় সৰু কথা, কিন্তু নিজৰ লগত হ'লেহে মানে কথাবিলাক গম পায়। ছোৱালীজনীৰ এক্সাম চলি আছিলে, EVS আছিলে লাষ্ট পৰীক্ষা। কপাল ভাল যে সেইদিনা পৰীক্ষা লাষ্ট আছিলে তাইৰ। ওলাই গৈছোঁ দুয়োগৰাকী ছোৱালীজনীক লৈ পেলাই। সদায় মই স্কুটি দি থ'ব যাওঁ। সেইদিনা মানে বতৰ অকণমান ভাল আছিলে, স্কুলো বহুত বেছিও দূৰত নহয়। গতিকে তাইক ক'লোঁ যে ধানি ব'লা আজি খোজকাঢ়ি যাওঁ, নহ'লে ৰাস্তাত ৰিক্সা পালে উঠি যাম। এনেকৈ কৰি ওলাই গ'লোঁ। ইমানেই কপাল বেয়া আছিলে, গৈ থাকোঁতে 9টালৈ 10 মিনিটমান আছে তেতিয়া। ওলাই গৈছোঁ, ওলাই গৈ ৰাস্তা মাত্ৰ উঠিছোঁহে আমাৰ ভিতৰৰ ৰাস্তাটোৰ পৰা, তাইৰ গাত একদম কুকুৰ এটা জঁপিয়াই দিলে নহয়। আৰু তাইক বচাবলৈ গৈ কি হ'ল গমেই পাইছে চাগে। আৰু তাইক বচাবলৈ গৈ তাইক টানি আনিলোঁ, তাই চিঞৰিছে মা বুলি। একফালৰ পৰা চাবলৈ গ'লে মোক কামুৰি দিলে দেই। একফালৰ পৰা চাবলৈ গ'লে মানে দিন বেয়াও বুলি ক'ব লাগিব, ভাল বুলিও ক'ব লাগিব। যিহেতু ছোৱালীজনী বাচিল, সেইকাৰণে মই ভগৱানক অশেষ ধন্যবাদ দিছোঁ যে ছোৱালীজনীৰ একো এটা নহ'ল। মোক কামুৰি একদম 4টা দাঁত বহুৱাই দিলে। মানে লাইফত ফাৰ্ষ্ট টাইম এইটো। লাইফত মানে কুকুৰ মেকুৰীৰ দাগ মোৰ দেহত পৰা নাছিল। সৰুৰ পৰা মাহঁতে ইমান যত্ন কৰি ৰাখিলে। যেতিয়া মাক খবৰটো দিছোঁ, মায়ে মানে আচৰিত, সৰুৰ পৰা ইমান যত্ন কৰি ৰাখিলোঁ তহঁতক, এতিয়া ডাঙৰ হৈ পেলাই এনেকুৱা হৈছে। আচলতে কুকুৰটোক মইতো নিজে মাতি অনা নাই যে আমাক কামোৰক আহক বুলি। ৰখি থকা কুকুৰ চকুৱে পৰা নাছিলে কুকুৰটোত। হঠাৎ মাইনাজনীৰ গাত মানে যেনেকৈ জঁপিয়াই দিলে, মই একদম আচৰিত। তাইক টানি আনিলোঁ, লগে লগে মোক কামুৰি দিলে মানে। তাৰপিছত ৰাস্তাত বহুত মানুহ পাইছোঁ, এওঁলৈ ৰখিব লগা হ'ল। 10-15 মিনিটৰ ভিতৰত এওঁ আহিল। এওঁ হস্পিটেলত লৈ গৈ পেলাই বেজি ল'লোঁ। আচলতে সেইখিনিতো এটা ভুল হ'ল, কিন্তু ভুল বুলিও মই ক'ব নোৱাৰোঁ, যিহেতু ফাৰ্ষ্ট টাইম। আৰু যথেষ্ট ভিডিঅ' আমি ইউটিউবত নিউজত দেখা পাই থাকোঁ যে কুকুৰে কামুৰিলে কি হয়। সেই ভয়টো লগে সেই ভয়টো আহিছে। ৰাস্তাত যেতিয়া ৰখি আছোঁ, ধানিক এবাৰ ধৰিছোঁ, কান্দিছোঁ, মা তুমি চিন্তা নকৰিবা, ভাল হৈ যাব এনেকুৱা। তাৰপিছত চিন্তাত মানে মানুহজনক কৈছোঁ নাই মই চিভিলত নাযাওঁ, কাৰণ ফৰ্মেলিটিজ বহুত থাকে চিভিলত। গতিকে সেইবিলাক কৰোঁতে দেৰি হৈ যাব, লগে ব'লা ফাৰ্মাচীত ব'লা, প্ৰাইভেটকৈ দেখাই লওঁ। তাৰপিছত প্ৰাইভেটকৈ দেখাবলৈ ডক্টৰৰ তাত গ'লোঁ। ডেটল দি চাফা কৰি দিলে, চাফা কৰি পেলাই বেজি ইনজেকশ্যন দি দিলে। সেইখিনি লৈ মোৰ ঠিকে আছিলে। পইচা গৈছে। ইনজেকশ্যন 500 লৈছে, 460 লৈছে। প্ৰাইভেটকৈ ল'লোঁ অকণমান, যাতে বীজাণু দেহৰ ভিতৰলৈ অতি সোনকালে গুচি নাযায় সেইটো ভাবি পেলাই, কাৰণ সেইটো চিটুৱেশ্যনত পৰাই নাই যিহেতু। সেইটোৰ বিষয়ে মই একেবাৰে অনভিজ্ঞ আছিলোঁ। কিন্তু পিছত শুনিছোঁ যে প্ৰথমতে বোলে পানী দি ধুই দিব লাগে। এইফালে ছোৱালীজনীৰ ফ্লাক্সটো মোৰ তাত আছিলেই, পানী দি ধুই দিয়া হ'লে যাতে যথেষ্টখিনি হেৰি হ'ল হয়। তাৰপিছত নাই, সেইখিনিতো কথা মনলৈ অহা নাই, গতিকে প্ৰাইভেটকৈ লৈ ল'লোঁ। তাৰপিছত সকলোৱে ক'লে যে চিভিলত বেছি ভাল, আচলতে চিভিলতহে ল'ব লাগে কুকুৰে কামোৰা বেজীটো। তাৰপিছত নেক্সট বেজীটো ল'বলৈ মই মঙলদৈ চিভিলত হেৰি কৰিলোঁ। মঙলদৈ চিভিলত যিহেতু মোৰ মাহীৰ ল'ৰাটো থাকে, সি কৰ্মৰত তাতে, গতিকে তাৰ দিহামতে মই মঙলদৈ চিভিলত ল'লোঁ 2টা বেজী। মঙলদৈ চিভিলত ল'লোঁ নেক্সট 2টা বেজী। তাৰপিছত তাতে এসপ্তাহ থাকিলোঁ, মঙলদৈত থাকিলোঁ মামীহঁতৰ ঘৰত, যাতে ছোৱালীজনীক, বহুতে কোৱা শুনিলোঁ ছোৱালীজনীক কেইদিনমান নোখোৱাবা, ছোৱালীজনীক ভাত পানী বনালেও তাইৰ পৰা অকণ সাৱধানে, তাইৰ গাত যাতে তোমাৰ নখ চখ নালাগে, এনেকুৱা ধৰণৰ। বহুত বেয়া লাগিছিলে যেতিয়া তাইক দূৰত ৰাখিব লগা হৈছিল কিছু ক্ষেত্ৰত। তাৰপিছত মঙলদৈত যিহেতু মাও আছিলে, সেইখিনি মই চুইছোঁ, তাইক চুব নোৱাৰা নহয়, কিন্তু শোৱা নাছিলোঁ তাইৰ লগত, তাইক খুৱাই দিয়া নাছিলোঁ, ভাত পানী বনোৱা নাছিলোঁ কমপ্লিটলি এসপ্তাহ।
মামী আৰু আইতাকৰ মাজত তাই শুইছিলে জন্মৰ পৰা চাগে সেয়াই মোৰ ফাৰ্ষ্ট টাইম আছিলে তাইৰ পৰা দূৰত হোৱা তথাপিও মাৰ লগত আছিলে যেতিয়া ইমান এটা চিন্তা হোৱা নাছিলে ঠিকে আছে মাৰ লগত আছে ভাল লাগিছে বা তাতো মই মামীয়ে যথেষ্টখিনি সহায় কৰিছে বেলেগ নহ'লেও মানে বনাই মেলি মুখৰ আগত দিছে মই একো কৰিব লগা হোৱা নাই ছোৱালীজনীকো সময়মতে মই যেনেদৰে দিওঁ তেনেকৈ দিছে সেইখিনি মামীক ধন্যবাদ দিব লাগিব লগতে মাকো বহুত বেছি গা পা ধুৱাই দিয়া সকলো মায়ে কৰিছে তাৰপিছত তাৰ মাজতে আৰু ইমানেই দিন বেয়া সেইকেইদিন বহুত গৰম আছিলে গৰমত মানে তাইৰ এনেকুৱা মানত মানে এটা প্ৰাঞ্জলা ফুটাৰ নিচিনা কিবা এটা ওলালে নিশ্চয় গৰমতে ওলাব এনেকুৱা ভাবি পেলাই হেৰি কৰিলোঁ তাৰপিছত তেল দিছোঁ কিবা দিছোঁ এনেকৈ মানে বস্তুটো বিয়পি গ'ল এইখিনিত পূৰা এনেকৈ বিয়পি তাৰপিছত এইখিনিত এটা এনেকৈ হ'ল কিন্তু গাত ক'তো নাই দেই তাৰপিছত আহিলোঁ আহি পেলাই দুদিন স্কুলত পঠালোঁ এসপ্তাহটো কমপ্লিটলি তাইৰ স্কুল ক্ষতি হৈ গ'ল তাৰপিছত ফ্ৰেণ্ডৰ পৰা বাৰু কালেকশ্যন কৰিছোঁ যিসকলে মোক সহায় কৰিছে সেইকেইটা দিনত তেওঁলোকক অশেষ ধন্যবাদ ভিডিঅ'টোৰ যোগেদি তাৰপিছত আহিলোঁ আহি নাই দুদিনৰ পিছত চাইছোঁ অকণমান বেছি হৈছে মানে সেইটো বেলেগত ওলোৱা নাই কিন্তু সেই বস্তুটোৱে বহল হৈ গৈছে নাই ডক্টৰক দেখুওৱা ভাল গতিকে ডক্টৰক দেখালোঁ মলম দিলে ঔষধ দিছে সেইকেইটা লগাই মানে এসপ্তাহমান লাগি গ'ল কমপ্লিটলি ভাল হ'বৰ কাৰণে এতিয়াও সম্পূৰ্ণ ভাল হোৱা নাই আজি আকৌ এসপ্তাহ কুকুৰা কামতেতো এসপ্তাহ ক্ষতি হ'ল তাৰ পৰা আহি এসপ্তাহৰ পিছত দুদিন মাত্ৰ স্কুল গৈছে তাৰপিছত কমপ্লিটলি এসপ্তাহ পূৰা আজি স্কুল পঠাইছোঁ তথাপিও মানে ইয়াতে দাগখিনি পূৰা অকণমান আছে কিন্তু শুকাই গৈছে মানে স্কুল পঠাব পৰা হৈছে আৰু তেনেকৈ গ'ল আৰু ইফালেতো তাইৰ সেয়া হ'ল তাৰ লগতে ইফালে কুকুৰা কামোৰাটোৰ ভয়টোতো আছেই মোৰ বাচি কুচি খাই আছোঁ বাৰু নিৰামিষ খাব দিছে নিৰামিষেই খাই আছোঁ তাৰ মাজতেই কিছুমান মানে ভয় নিজৰ লগত হৈছেতো গতিকে ভয়টো সোমাই যাকেই কওঁ তেওঁই কয় ঘৰৰ কুকুৰ নে পগলা কুকুৰ আৰু অবভিয়াছলি ৰাস্তাৰ কুকুৰ হ'লে পগলাই হ'ব ন গতিকে সেইটো মানে এটা ভয় সোমাই থাকে কেতিয়াবালৈ কিবা হয় নেকি ছোৱালীজনীৰ কাৰণে বহুত বেছি চিন্তা সোমাই থাকে ভগৱানে কৰক এইটো কেতিয়াও একো নহওক তাকেই কামনা কৰোঁ কাৰণ ছোৱালীজনীক চাবলৈ মোক লাগিবই বহুত সৰু হৈ আছে এতিয়া কেজি তাৰ লগতে ফাৰ্মাচীত লৈছোঁ দুটা বেজি এটাটো প্ৰাইভেটত ল'লোঁ ফাৰ্ষ্ট বেজিটো দুটা মংগলদৈত ল'লোঁ আৰু 3 নম্বৰ বেজিটো যোনটো 14 দিনত দিয়ে সেইটো যিহেতু মংগলদৈত থাকোঁতে স্কুল বহুত ক্ষতি হৈ গৈছে গতিকে ইমান দিনটো থাকিব নোৱাৰি গতিকে গুচি আহিলোঁ গুচি আহি ইয়াতে থাকিলোঁ বনোৱা মেলা মই কৰোঁ তাই নিজেই খোৱা হ'ল এইকেইটা দিনত নিজে খাবলৈ শিকি গ'ল 5 বছৰ হ'ল আজিলৈকে তাইক মই নিজে খাব দিয়া নাছিলোঁ এদিন নহয় দিনটো শিকিব ময়ে খুৱাই দিওঁচোন ছোৱালী মানুহ যিহেতু এইকেইটা দিনত তাই নিজে খাবলৈ শিকিলে নিজৰ কিছু কাম কৰিবলৈ শিকিলে আৰু ইমান ডাঙৰ কথা কয় যে মা তুমি নিৰামিষ খাইছা আমি কেনেকৈ খাম নাখাওঁ দেউতা আৰু ময়ো নিৰামিষ খাম সেইটো সৰু ছোৱালীজনে যে এইখিনি কথা ক'ব পাৰিছে মা তোমাৰ কুকুৰা কামোৰাটো ভাল হৈছেনে কুকুৰা কামোৰত ডেইলি নন ষ্টপ সেইটো কথাই তাই বোলে মূৰত খেলাই থাকে সেইটো মূৰত সপোন দেখি থাকোঁ বুলি কয় দেই তাইৰ ভাষাত এইটো মোৰ মূৰত খেলাই থাকে যে তোমাৰ কুকুৰা কামোৰাটো ভাল হৈছেনে তাতেই ডক্টৰে বেজি দিছে নেকি কাৰণ বেজি দিব নিওঁতেতো তাইক নিয়া নাই তাই ভাবিছে সেইখিনি জেগাতেই মোক বেজি দিছে মই ক'ৰবাত দুখ পাইছোঁ নেকি সেইটোৱেই বোলে মূৰত খেলাই থাকে তাৰপিছত 3 নম্বৰ বেজিটো ভাবিলোঁ টংলা হস্পিটেলত লওঁ যিহেতু মংগলদৈতে মাতিছিলে কিন্তু মংগলদৈতো অকণমান দূৰ হয় ইয়াতে যদি এভেইলেবল থাকে তেতিয়াহ'লে ইয়াতে লৈ ভাল আৰু নাযাওঁ এনেকৈ ভাবি পেলাই 14 দিনীয়া বেজিটো ইয়াতে ল'ব গ'লোঁ তাতে গম পালোঁ এনেইতো ভয়টো সোমায়েই আছে তাতে গম পালোঁ ফাৰ্ষ্ট বেজিটো যদি প্ৰাইভেটত লয় তেতিয়াহ'লে প্ৰাইভেটতে কণ্টিনিউ কৰিব লাগে আৰু যদি চিভিলত লয় চিভিলতে কণ্টিনিউ কৰিব লাগে প্ৰাইভেটত দিয়াটো একচুৱেলি মঙহত দিয়ে আৰু চিভিলত দিয়াটো হেৰিত দিয়ে ছালত দিয়ে স্কিনত দিয়ে গতিকে সেইটো আমাৰ এটা উল্টা পুল্টা হৈ গ'ল নাজানো আৰু ভগৱানে কি কৰে কি নকৰে ডক্টৰে এনে কৈছে যে নাই একো চিন্তা কৰিবলগীয়া নাই কিন্তু এইটো ভুল কৰিব নালাগে সদ্যহতে আৰু যাতে ভিডিঅ'টো এইটো কাৰণে বনালোঁ যাতে আৰু কোনোজনে এনেকুৱা ভুল নকৰে যে একচুৱেলি প্ৰাইভেটত যাবই নালাগিছিল কিন্তু মোৰ লগে লগে ভয় সোমাইছিল যে ইমিডিয়েট মোক একশ্যন লাগে কিন্তু চিভিলত ফৰ্মেলিটিজ বহুত থাকে 14 দিনীয়া বেজিটো যেতিয়া মই ল'ব গৈছোঁ তেতিয়াও ফৰ্মেলিটিজ 2 ঘণ্টা সময় লাগিছে মোক চিভিলত
মই ভাবিছিলোঁ যে মোক ইমিডিয়েট লাগে একশ্যনটো, গতিকে মই প্ৰাইভেটত যাওঁ। সেইটো মোৰো ভুল নাছিলে, কিন্তু যদি মই সেইটোৰ বিষয়ে বেছি জানিলোঁ হয় তেতিয়া নিশ্চয় মই চিভিলতে গ'লোঁ হয়। অলপ দেৰি হ'লেও একচুৱেলি 24 ঘণ্টা বোলে সময় থাকে, আৰু কুকুৰে কামুৰিলে বোলে প্ৰথম 10-15 মিনিটমান খুব পানী দি ধুই দিব লাগে। সেইটো মই পিছতহে গম পাইছোঁ, মোৰ নিজৰ ক্ষেত্ৰত সেইটো কৰা নহ'ল। গতিকে যি কি নহওক মানে এই ভুলবিলাকৰ কাৰণে এতিয়া ভয় এটাতো সোমায়েই আছে, এমাহ হোৱা নাই। আপোনালোকে আশীৰ্বাদ কৰিব যাতে সুস্থ হৈ থাকোঁ, বিশেষকৈ ছোৱালীজনীৰ কাৰণে। খোৱা বোৱা এতিয়াতো নিৰামিষেই কৰি আছোঁ, এমাহলৈ কমপ্লিট নিৰামিষ খাব লাগিব। আৰু সেয়া আৰু গতিকে ইমান দিনকাল বেয়াৰ মাজত ভিডিঅ' বনোৱা হোৱা নাই, ক'তো যোৱাও নাই। আজি চাগে গৰম বন্ধতে মই লাষ্ট ভিডিঅ' দিছিলোঁ নেকি, গৰম বন্ধত দিছিলোঁ, য়েছ গৰম বন্ধত লাষ্ট ভিডিঅ' দিছিলোঁ। তাৰ পৰা একেবাৰে মনটো মানে ভাঙি গৈছে। এনি টাইম মোৰ মনত এটাই চিন্তা সোমাই থাকে, মোৰ কিবা হ'ব নেকি, মোৰ কিবা হ'ব নেকি, ছোৱালীজনীৰ লগত কিয় এনেকুৱা হৈ আছে। দুবাৰ মোৰ লগত ছোৱালীজনী বাচিছে। এবাৰ ছোৱালীজনীক স্কুটিত লৈ গৈছোঁ, তাইক মই ক্লাছত নমাই গৈছোঁ, মোৰ এক্সিডেণ্ট হৈছে, পৰি গ'লোঁ স্কুটিৰ পৰা শ্লিপ খাই। বৰষুণ বতৰ আছিলে। যদি এটাই চিন্তা হৈছে, সেইদিনাও দিন ভাল আছিলে, তাই থাকোঁতে যদি হ'ল হয় তেতিয়া। সেইটো গ'ল। এতিয়াও কুকুৰে কামোৰাটো তাইৰ ওপৰত জঁপিয়াইছিলে, তাইক বচাবলৈ গৈ মোক কামুৰিলে। তাইক কামোৰা হ'লে কি হ'ল হয়? মোক কামোৰোতে মই যিমান টেনশ্যন পাইছোঁ, তাইক কামুৰিলে বেছি মই হতাশ হ'লোঁ হয়। গতিকে ভগৱানক অশেষ ধন্যবাদ যে তাইৰ একো নহ'ল। লগতে মানুহজনে বহুত কষ্ট কৰিছে এই ক্ষেত্ৰত, মানুহজনীক শলাগিব লাগিব। সেয়াই আৰু যদি আপোনালোকে বিচাৰিলে হয় যে আপোনাৰ লগত কি হৈ আছে কি নাই হোৱা, গোটেই ডেইলি ব্লগ বিচাৰিলে হয়, হওক। এটা সময়ত বনাই আছোঁ ভিডিঅ', এটা সময়ত মোৰো হ'বগৈ, তেতিয়া চেষ্টা কৰিম দিবলৈ। কাৰণ ভিতৰুৱা কিছুমান কথা মানে এনেই শ্বেয়াৰ কৰিব মন নাযায়, কোনোৱে জানিব নিবিচাৰকৈ শ্বেয়াৰ কৰিব মন নাযায়। কিন্তু এইটো ভিডিঅ' মই এইকাৰণে বনালোঁ যে ইমান দিন কিয় দিয়া নাই, এটা ৰিজন লাগে। ৰিজনটো ক'বৰ কাৰণে বনালোঁ, আৰু লগতে যাতে এইটো ভুল কোনোৱে নকৰে যে কুকুৰে কামুৰিলে ফাৰ্ষ্ট টাইম আপোনালোকে 10-15 মিনিট 20 মিনিটমান পূৰা চাবোন পানী দি ধুৱক। চাবোন পানী দি ধুই তাৰ পিছতহে ডক্টৰৰ তাত যাওক। ডেটল দিয়াৰ আগত বোলে পানী দিহে তাৰ আধাখিনি ভাইৰাছ বোলে গুচি যায় শুনিছোঁ। আৰু প্ৰাইভেটকৈ কেতিয়াও নাযাব। প্ৰাইভেটত গ'লে সেইটো IM বুলি কয়, সেইটো বেজি বেলেগ আৰু চিভিলৰ বেজিটো বেলেগ। আৰু যদি প্ৰাইভেটকৈ যায় কমপ্লিটলি কোৰ্চটো প্ৰাইভেটকৈ কৰিব লাগে, আৰু যদি চিভিলত যায় তেতিয়াহ'লে কমপ্লিটলি কোৰ্চটো চিভিলত কৰিব লাগে। মোৰ সেইখিনিত অকণমান খেলি মেলি হ'ল, তথাপিও ভগৱানকে ভাবিছোঁ যাতে একো নহওক। ছোৱালীজনী আছে, ছোৱালীজনী মুখলৈ চাই ভাবোঁ একো নহওক, তাই ভালে থাকক। আৰু এনেকুৱা লাগিছে যে এই বছৰটো কেতিয়া সোনকালে শেষ হ'ব। এই বছৰত মোৰ 2-3টা ঘটনা হৈ গ'ল, ডাঙৰ ডাঙৰ ঘটনা, যোনটো বহুত ডাঙৰ বুলিয়েই ক'ব লাগিব। ভগৱানৰ কৃপাত বাৰু বাচি আছোঁ এতিয়া। আৰু সেয়াই আৰু গতিকে ভিডিঅ'বিলাক কণ্টিনিউ কৰিব চেষ্টা কৰিম, ভিডিঅ'বিলাক দি থাকিব চেষ্টা কৰিম। এতিয়া আৰম্ভ কৰিছোঁ আৰু। ঠিক আছে তেনেহ'লে, যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে। আৰু থেংকছ ফৰ ৱাচিং, বাই বাই।